এইটো টিভি আছিলে টিভি একো নাই এইবিলাক এখনে বিছনা এটা শুইছিলোঁ ব্ৰেকফাষ্ট খাই লওঁ ভোক লাগিছে কালিয়ে খোৱা একো খোৱাই নাই এতিয়ালৈকে ব্ৰেকফাষ্টটো খাই লওঁগৈ যাম অলপ এতিয়া গৈ আছোঁ ব্ৰেকফাষ্ট কৰি লওঁ ব্ৰেকফাষ্ট কৰাৰ পাছত আমাৰ ট্ৰেইনিং আছে ক্লাছ হ'ব ক্লাছ কৰিব লাগিব মজা লাগিছে চেন্নাইতে ভাল পানী দে পানী নাই ৰে আমি যোৱাবাৰ ইয়াতে আছিলোঁ আহিবা ইয়াতো সোমালোঁ তাৰ পাছদিনাখন তাত আছিলোঁ তাৰপৰা ৰাতিপুৱা জঁপিয়াইছোঁ আকৌ ৰাতি আহি কেনে ট্ৰেইনিং চেইনিং লৈ কিনে আকৌ জঁপিয়াই দিছোঁ ফেব্ৰুৱাৰীত আছিলে ফেব্ৰুৱাৰীত এতিয়া পানীয়ে নাই সঞ্জয় বৰা বিতুপন দাস
সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো তুমি দিলা 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 ঠিকনা অ জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা আমাৰ মহাগুৰু আমাৰ সকলোৱে চৰকাৰ আমাৰ আপলাইন আমাৰ মাজত আহিব আমি নৰ্থ ইষ্টৰ মহাগুৰু নৰ্থ ইষ্টৰ টাইগাৰ তেখেতৰ নেতৃত্বত আজি এটা সবল নেতৃত্বত সাংঘাতিক ধৰণৰ বিজনেছ ক্লাছ হ'বলৈ গৈ আছে চ' মই আপোনালোকক নিজৰ জেগাত থিয় হৈ এবাৰ নাচিবলৈ কৈছোঁ নিজৰ জেগাত এবাৰ থিয় হৈ তেওঁলোকে এইফালে থিয় হৈ আছে চাওক কেমেৰা আপুনি নিজৰ জেগাত থিয় হৈ पूरा पूरा एक्सेप्ट करो एक्सेप्ट करो क्योंकि जिला के जिला बाबू वेलकम सर पूरा एक्सेप्ट करो एकदम कपाल भागी भागी পড়ে যাবা
ভালকে পৰি যাবা ষ্টাৰ্ট তেনেকে নাযায় তেনেকে নাযায় দিখা পৰিবা হা ধন্যবাদ দিছোঁ তাৰ লগতে মহাগুৰু উত্তম চিতিয়া ছাৰলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আজি এই ব্যৱসায়টো কৰা জইন কৰা 2 বছৰ সম্পূৰ্ণ হ'ল তাৰ মাজতে লকডাউন কাম কৰাটো 2 বছৰ হোৱা নাই 4 মাহ মই বহি আছিলোঁ টোটেলি ব্যৱসায়ত নিগেটিভ আছিলোঁ বিজনেছটো প্লান চাওঁতে মই ব্যৱসায়টো কৰিম বুলি ডিচিশ্যন লোৱা নাছিল আজি যেনেকৈ RTPত আপোনালোকে আহিছে ময়ো একো বিজনেছৰ বিষয়ে নজনাকৈ এবাৰ ছাৰহঁতে মাতাৰ কাৰণে আহিছোঁ আপোনালোকৰ নিচিনাই পিছত বহি মই RTP সেইখন ফিল্ডত যেতিয়া পাতিছিল তেতিয়া এটেণ্ড হৈছিলোঁ আৰু তেতিয়া চবে আমাৰ এই বিতুপন ছাৰকো দেখা পাইছিল তো ছাৰহঁতক দেখা পাই মই এখেতসকলে কৰিব পাৰিব এখেতৰ কমপ্লিটলি পুৰা লিডাৰশ্বিপ কি আছে মোৰ নিচিনা মানুহে আৰু কেনেকৈ এই ব্যৱসায়টো কৰিব পাৰে মই নিজৰ ওপৰত বিশ্বাস নাছিল লাষ্টত এজন লিডাৰৰ কথাই মোক আকৃষ্ট কৰিছিল যে তেখেতৰ মই নাম নকওঁ মই নামো মনত নাই তাৰ তেখেতে কৈছিল 4 মাহৰ মই একাউণ্টটো চেক কৰা নাই 20 লাখ টকা সোমাইছে মোৰ একাউণ্টত মই দেখাত তেখেতক মই নিজৰ লগত কম্পেয়াৰ কৰি চাইছিলোঁ এখেতে যদি পাৰে ময়ো পাৰিম সেইটো ডিচিশ্যন লোৱাৰ কাৰণে মই আজি ইয়াত গতিকে আজি যিসকলে RTPত আহিছে আপোনালোকে বিজনেছত সাকসেস হ'ব নে নহ'ব ইয়াতে ছাৰহঁতে যিমান কথা কৈ আছে এইটো ডিপেণ্ড কৰিব আপোনাৰ ওপৰত ছাৰহঁতে কমপ্লিট টেকনিক দিব হাউ টু ডু কিন্তু হোৱাইটো আপোনাৰ থাকিব লাগিব আৰু এই ডাইৰেক্ট সেলিং কোম্পানী ডাইৰেক্ট সেলিং কিয় মই কোনো জায়গাত গ'লেও কিবা ভাল চকুৰে চাব তেনেকুৱা মানসিকতা মই নাপাওঁ জেনেৰেলি 90% মানুহে শাৰীৰিকভাৱে অক্ষম লোকক এনেদৰে চাই আপোনালোকে আমাৰ নিচিনা শাৰীৰিক যেতিয়া ল'ব তেতিয়া অনুভৱ কৰিব পাৰিব কিন্তু এই ব্যৱসায়টো এটাই মোক আকৰ্ষণ কৰাৰ মূল কাৰণটো হৈছে ইয়াত চাই ইমান 150-200জন মানুহ আছে ইয়াত আপোনালোকে সবকে এনকাৰেজ কৰি আছে ইয়াত সবক সন্মান জনায় এই গুণটোৰ কাৰণে মই ডাইৰেক্ট সেলিঙক মই শ্ৰদ্ধা জনাওঁ আৰু এইটোৱেই এটা প্লেটফৰ্ম হয় যিটো মানুহে হেল্প কৰা মানুহে হেল্ল' বেলেগ ব্যৱসায়ত আপুনি যিকোনো বিজনেছে নকৰক যিকোনো সংস্থাতে নাযাওক এইটো নাপায় আচলতে মই জাতি সংগঠনৰ লগতো থাকো অলপ কাম কৰোঁ সব জায়গাতে যাওক কিন্তু এই প্লেটফৰ্মৰ নিচিনা কত মান সন্মান ইয়াতে শাৰীৰিক নাচায় ইয়াত চাই টেলেণ্ট এতিয়া ট্ৰেইনিং আজৰি হ'ল পুৰা ভাগৰ লাগিছে নহয় কমকৈ হয় এতিয়া
দিনৰ কেইটা পৰা আছিলে 12টা পৰা ন কি দিনৰ 12টা পৰা আছিলে আজি ট্ৰেইনিং আজি হা? 12টা পৰা আছিলে একদম দিনৰ 12টাৰ পৰা এতিয়া ৰাতি 9:30লৈকে 9:30 10টাই হ'ল আৰু ট্ৰেইনিং হ'ল এতিয়া আজি ছেশ্যনটো ইমানে সমাপ্ত হ'ব থেংক ইউ